ফুলবাৰী দলহাটৰ পৰা ধৰি ৰঙানদীবাসীলৈ এটা গুড নিউজ। এতিয়া আৰু ডিব্ৰুগড় মেডিকেল কলেজ যাবলৈ চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। নতুন বছৰৰ নতুন অফাৰ লৈ এখন বাছ মুকলি হৈছে। আহক বাছখনৰ ঠিকনা জানি লওঁ। হাই, আসসালামু আলাইকুম, নমস্কাৰ। মই বি ব্লগাৰ। কাছজুলি, ঢেকীয়াজুলি, পহুমৰা, ৰংপুৰীয়াৰ পৰা ধৰি দলহাট বজাৰ হৈ অহা 5 জানুৱাৰীৰ পৰা প্ৰতিদিনে পুৱা 5 বজাত ডিব্ৰুগড়লৈ বুলি যাত্ৰা কৰিব ৰূপা শইকীয়া ট্ৰেভেলছ নামৰ বাছখন। চিটৰ ভাড়া মাত্ৰ 300 টকা। এতিয়া নোট কৰি থওক গাড়ী নাম্বাৰৰ সৈতে কণ্টেক্ট নাম্বাৰ। গাড়ী নাম্বাৰটো হৈছে AS07CC2441 আৰু কণ্টেক্ট নাম্বাৰটো হৈছে 8638776492। 2026 চনত নতুন বছৰ উপলক্ষে ইমান ডাঙৰ এটা মহান কাম কৰাৰ বাবে বাছৰ অনাৰক মই ৰঙানদীৰ সকলো ৰাইজ হৈ ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবচোন। লগতে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো আপোনাৰ বন্ধুলৈ শ্বেয়াৰ কৰি দিয়ক যাতে আপোনাৰ সহায়ত কম খৰচতে ডিব্ৰুগড় মেডিকেললৈ শুভযাত্ৰা কৰে। সকলোকে ধন্যবাদ। আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ।